নমস্কাৰ কবৰ আছামলৈ স্বাগতম জনাইছোঁ ৯,৬৩৫টা নিয়মীয়া একক পদৰ এলপি ছেকশ্যনৰ প্ৰায় সকলো ডিষ্ট্ৰিক্টেই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আপলোড দিয়া হৈ গৈছে কেৱল ধুবুৰী ডিষ্ট্ৰিক্টৰ এলপি ছেকশ্যনৰ মেৰিট লিষ্ট এতিয়ালৈকে আপলোড দিয়া হোৱা নাই আজি আপোনালোকৰ দুখন ডিষ্ট্ৰিক্ট ইউপি ছেকশ্যনৰ দুখন ডিষ্ট্ৰিক্ট ধেমাজি আৰু দৰং ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আপলোড দিয়া হৈছে চ' ইয়াত দেখিবলৈ পাইছে ইউপি ছেকশ্যনৰ ফাৰ্ষ্ট প্ৰভিজনেল চিলেকশ্যন লিষ্ট অফ দৰং ডিষ্ট্ৰিক্ট আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ ইউপি ছেকশ্যনৰ ইয়াত লিষ্ট দিয়া হৈছেগৈ ইয়াত লিষ্ট এইটো দৰং ডিষ্ট্ৰিক্টৰ আপোনালোকে ইয়াত প্ৰায় উইটেল দিয়া হৈছে এইখিনি আপোনালোকে মেইল কৰি দুদিনৰ ভিতৰত ডকুমেণ্টছখিনি আপলোড কৰি দিব লাগিব জনাব লাগিব আৰু এনেকৈ ধেমাজি ডিষ্ট্ৰিক্টৰো প্ৰায় হুইটেলে আহিছে ইয়াত আপোনালোকে দেখা পাবই ইয়াতো ধেমাজি ডিষ্ট্ৰিক্টতো প্ৰায় হুইটেল আহিছে দুদিনৰ ভিতৰত আপোনালোকে আপলোড কৰি দিব যি ডকুমেণ্টছ বিচাৰিছে আৰু ফ্ৰেণ্ডছ এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু অফিচিয়েল ৱেবছাইটটো মই ডেছক্ৰিপশ্যন লিংকত দি দিছোঁ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে ধন্যবাদ